Hey guys, welcome to my new mini vlog. আজি মই গৈ আছো মাহাতৰ গাঁৱত মামাহাতৰ ঘৰৰ ফালে। গাঁৱত পূজা আছে সেইকাৰণে আমি গৈ আছো। আমি এতিয়া ঘৰৰ পৰা ওলাই হাইৱে পালো আৰু অকমান গলে যাই পাম জালুকবাৰী। এইটো মন্দিৰ আমি যোৱাতে পাই এইটো নাম হ'ল আজ্ঞাথুৰী গণেশ মন্দিৰ। আমি গাঁৱত গলে ইয়াতে এবাৰ আহি পূজা কৰি যাওঁ। যাওঁতে আমাক পালে বৰষুণে ধাৰাসাৰ বৰষুণ পৰিলে একদম। বৰষুণ পৰাৰ পিছত পৰিৱেশটো পুৰা ঠাণ্ডা হৈ গ'ল একদম ঠাণ্ডাই লাগি গৈছে। মাহাতৰ ঘৰ হৈছে সৰ্থেবাৰী আৰু অলপমান যাই পেলাই আমি পাই যাম সৰ্থেবাৰী। সৰ্থেবাৰীত কোনে আহি পাইছে এবাৰ কমেণ্ট কৰি ক'ব। সৰ্থেবাৰী হৈছে কাঁহ পিতলৰ একদম বহুত ফেমাছ জেগা আৰু সৰ্থেবাৰীত সভা এখনো হয়, সভাও বহুত ফেমাছ অসমৰ ভিতৰতে। এয়া আমি ঘৰ আহি পালোঁ, গাড়ীৰ বস্তুবোৰ নমাই দিলোঁ। আহি আমি চাহ খাই মোৰ মাহীৰ ল'ৰাটোৰ লগত অলপমান ওলাই গ'লোঁ গাঁওখন ফুৰিবৰ কাৰণে। পৰিৱেশটো চাওক কি ধুনীয়া লাগিছে একদম বৰষুণ দিয়াৰ পিছতে পুৰা চাফা লাগিছে। কেনেকুৱা লাগিছে ইয়াতে আহি? মজা মানে কেনেকুৱা মজা? ফিলটো কেনে লাগি আছে? একদম মজা। আগত কেনেকুৱা পথাৰ আছে, ঠাণ্ডা বতাহ আৰু কেনেকুৱা লাগিছে? সেইফালে নহত্ৰ আছে, নহত্ৰ যিখন কৃষ্ণগুৰু আশ্ৰম আছে সেইখনো আছে। আপোনালোকে আহিলে এইফালে যাব পাৰে। আৰু বতৰ বেয়া হৈ আহিছে, আমি লগ পাম এটা নতুন ভিডিঅ'ত। বাই।